নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে 15,000 প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ য'ত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব তো ভেকেঞ্চিবিলাক আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে তো আপোনালোকক এই ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱীসকল নতুনকৈ ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে ভেকেঞ্চিৰ অভাৱটো আপোনালোকে চাব পাৰে যে SBI ৰিক্ৰুটমেণ্ট 2025 য'ত আপোনালোকৰ কাৰণে 15,520টা প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে য'ত আপোনালোকে 10 পাছ 12 পাছ ডিপ্ল'মা ডিগ্ৰী কমপ্লিট কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব অল অভাৰ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰাই কিন্তু আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব ক্লাছ 10ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ হোম ডিটেইলছখিনি ভালদৰে চাই লওক যদি আপোনালোকৰ অৰ্হতা বনে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব তো আপোনালোকে চাব পাৰে যে অল অভাৰ ইণ্ডিয়াত 15,520টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অৰ্থাৎ 15,520টা প্লাছ পদৰ কাৰণে ভেকেঞ্চি আছে আপোনালোকে ভেকেঞ্চিসমূহত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব মেল ফিমেল সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় মিনিমাম এজ লিমিট দিয়া হৈছে 18 বছৰ মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 50 বছৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 20,000 টকাৰ পৰা আপোনালোকক 72,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব আৰু আপোনালোকৰ চেলাৰী যিটো আছে সেই চেলাৰীটো আপোনালোকৰ বাঢ়িব আপোনালোকৰ পোষ্ট আৰু শিক্ষাগত অৰ্হতা অনুযায়ী তো আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় লগতে আপোনালোকে চিলেকশ্যন পাই যাব য'ত আপোনালোকে SC/ST কেনেডিডেটৰ কাৰণে পাব 5 বছৰ OBC কেনেডিডেটৰ কাৰণে পাব 3 বছৰ আৰু PWD কেনেডিডেটৰ কাৰণে পাব 10 বছৰৰ চিলেকশ্যন তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকেও কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে 20,000 টকাৰ পৰা আপোনালোকক 72,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে তো যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিসমূহৰ কাৰণে তো আপোনালোকে চাব পাৰে যে ভেকেঞ্চি আছে ভেকেঞ্চিৰ পোষ্ট ডিটেইলছবিলাক আপোনালোকে চাব পাৰে তো আপোনালোকে চাব পাৰে যে SBI ৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে ভেকেঞ্চিবিলাক আপোনালোকৰ পাৰ্মানেণ্ট হয় পাৰ্মানেণ্ট ভেকেঞ্চি হয় পাৰ্মানেণ্ট জব হয় আৰু আপোনালোকৰ ভেকেঞ্চিবিলাক 2025 চনৰ কাৰণে প্ৰকাশ কৰা হৈছে তো আপোনালোকে চাব পাৰে যে ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ থকা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব ফ্ৰেছ কেণ্ডিডেট নাইবা এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বহুত কিন্তু এপ্লাই কৰিব পাৰিব অৰ্থাৎ ফ্ৰেছ আৰু এক্সপিৰিয়েঞ্চ থকা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব তো ভেকেঞ্চিসমূহৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে যে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় তো আপোনালোকে চাব পাৰে যে 10 পাছ 12 পাছ ITI ডিপ্ল'মা গ্ৰেজুৱেশ্যন অৰ্থাৎ বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতাটো মিলে আপোনালোকে সেইটো পোষ্টত এপ্লাই কৰিব পাৰিব যেহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চি আছে তো আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী ভেকেঞ্চিটো বেলেগ বেলেগ হয় তো আপোনালোকৰ নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী আপোনালোকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তো 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় লগতে আপোনালোকে চিলেকশ্যন পাই যাব তো আপোনালোকক জনাই দিছোঁ যে SC/ST কেনেডিডেট পাব 5 বছৰ OBC কেনেডিডেট পাব 3 বছৰ আৰু PWD কেনেডিডেট পাব 10 বছৰৰ এই চিলেকশ্যন তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে এপ্লাই কৰিবও পাৰে ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে এলিজিবল হয় আপোনালোকে এপ্লাই কৰিব পাৰিব ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব আপোনালোকে চাব পাৰে যে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব তো ভেকেঞ্চিসমূহৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে প্ৰথমতে আপোনালোকৰ এখন লিষ্ট ওলাব লিষ্টত যদি আপোনালোকৰ নাম থাকে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে কোৱালিফাই কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ ইণ্টাৰভিউটো পতা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত অৰ্থাৎ কোনো ধৰণৰ এক্সাম নোহোৱাকৈ আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি চিলেকশ্যন হৈ যাব
তো প্ৰথমতে আপোনালোকৰ এখন লিষ্ট ওলাব আপোনালোকৰ লিষ্টত যদি নাম থাকে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব লাগিব আৰু তাতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছবিলাক লৈ যাব লাগিব তাতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত আপোনালোকৰ জইনিং লেটাৰখন পাই যাব তো এনেধৰণে আপোনালোকৰ চিলেকশ্যন হৈ যাব ভেকেঞ্চিৰ কাৰণে চেলাৰী যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব 20,000 টকাৰ পৰা আপোনালোকক 75,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে গ্ৰেড পেও থাকিব তো যদি আপোনালোকে ইণ্টাৰেষ্টত এপ্লাই কৰিব পাৰে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চিৰ বাবে এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকে ইণ্টাৰেষ্টত এপ্লাই কৰিব পাৰে এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে চাব পাৰে যে আপোনালোকৰ CV লাগিব আপোনালোকৰ কভাৰ লেটাৰ লাগিব আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ ID শিক্ষাগত চাৰ্টিফিকেট মাৰ্কশ্বিট কেটেগৰী চাৰ্টিফিকেট যদি আপোনালোকৰ তাত এইকেইটা ডকুমেণ্টছ আছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় আপোনালোকে ভেকেঞ্চিৰ বাবে এপ্লাই কৰিব পাৰিব তো আপোনালোকে চাব পাৰে যে অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ তথ্য আপোনালোকে তাতে পাই যাব লগতে এপ্লাই কৰাৰ লিংকটোৰ লগতে অফিচিয়েল নটিফিকেশ্যনটোও পাই যাব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰিব পাৰে SBIৰ তৰফৰ পৰা পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে 15,500 প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে নতুনকৈ তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এলিজিবল হয় অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব তো চেলাৰীও যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব তো আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে এলিজিবল হয় যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে আপোনালোকে পোষ্টৰ মতে এপ্লাই কৰি ল'ব পাৰে তেখেতে আছিলে ভেকেঞ্চিৰ হোৱাইটেছ আপোনালোকক জনাই দিলোঁ যে SBIৰ তৰফৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে য'ত আপোনালোকে কোনো ধৰণৰ এক্সাম কোনো ধৰণৰ ইণ্টাৰভিউ আপোনালোকে দিব নালাগে ডাইৰেক্ট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি চিলেকশ্যন হৈ যাব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যন আপোনালোকক হোৱাটছআপ গ্ৰুপত দি দিম তো আকৌ যদি আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিয় থাকিলে কমেণ্টত জনাব পাৰে তো লগ পাম অন্য ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ